হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? চৌবিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে পূৰা মোৰ চৰ্দি হৈ আছে, মানে নাক চাক ৰঙা হৈ আছে আৰু ডিঙিটো চেঁচাই আছে, ইমান ডিঙি চেঁচাই আছে নহয়, কি খালেনো ভাল পাম। আৰু ঘৰটো অকলে আছোঁ, মা নাই, পথাৰত গ'ল, ধান দাই হোৱা নাই, হ'বগৈ আৰু দুদিনমানৰ পিছত, সেইবাবে পথাৰলৈ গ'ল। মানে মই ঘৰত অকলে আছোঁ আৰু গাটো ইমান বেয়া লাগিছে। ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ, বহুত দিন ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' তেনেকৈ নবনালে থাকিয়ে যায়। কোনোবা আহিছে ভিডিঅ' অহা নাই, অকলে থাকোঁতো কোনোবা আহিছে যেন অনুভৱ হয়। পালে ফোন কৰিছোঁ, জাল চানা আনিবলৈ কৈছোঁ, জাল চানা খালে অকণ ডিঙিটো ভাল পাওঁ নেকি, পূৰা জাল দি আনিবলৈ কৈছোঁ। আৰু মায়ে দুটামান কামো দি থৈ গৈছে, মানে কামকেইটা কৰিবলৈ মন যোৱা নাই। ওপৰত ফেনখন চাফা কৰিবলৈ কৈ আছে, বোলে ঘৰত এনেইহে থাকোঁ, কিন্তু ফেনখন অলপ চাফা কৰিবি বুলি কৈ থৈ গৈছে। তাৰপিছতে মোৰ ইমানেই গা বেয়া লাগিছে নহয়, কেনেকৈ ফেন চাফা কৰিম ভাবি পোৱা নাই। আৰু গালিও খাম নকৰিলে, তাকে ভাবিছোঁ কৰোঁ নে নকৰোঁ নে। ক'ৰপৰা আহি পোৱাহি নাই, পালেহি চাহ খাম বুলি ভাবিছোঁ। পকৰি বনাওঁ নেকি অকণমান নৰসিংহ দি। ব'লক, আমাৰ নৰসিংহ গছজোপা আপোনালোকক দেখুৱাই দিম আৰু মই লগতে চিঙিও আনিম। ছাগলী যা 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 যা, ছাগলীয়ে পূৰা ধান খাই আছে। যা 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 যা, কেনেকৈনো সোমালে ছাগলীজনী, যা 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 যা। সিহঁতক মানে অকণমান কিবা এটা পাবহে লাগে, তাৰপিছত একদম সোমাই আহে ছাগলীবোৰ। নৰসিংহ চিঙোগৈ, তই আহিব হোৱা নাই ছাগলী, যা। পকৰি বনাম বুলি ভাবিছোঁ, নৰসিংহ চিঙিবলৈ আহিছোঁ, কিন্তু নৰসিংহ গছজোপা আমাৰ তকলৈকে কাটি থৈছে। কি হ'ব এইজোপা চাওকচোন, একদম তকলৈকে কাটি থৈছে। পকৰি খোৱা নহ'ব, ভাবিছিলোঁ অলপ পকৰি জ্বলা দি খাই দিওঁ, ডিঙিটো ভাল পাম নেকি, কিন্তু এইহে অৱস্থা, নৰসিংহ একদম তকলাকৈ কাটি থৈছে। এতিয়া নৰসিংহ চিঙাটো নহ'ব, মানে পকৰি খোৱা কেঞ্চেলেই হৈ যাব। আৰু মই এটা কথা পাহৰি থাকিলোঁ, পকৰি অকল মইহে খাব পাৰিম, পাপাই খাব নোৱাৰে, মানে আমাৰ ঘৰত ব্ৰত হৈ আছে, মানে সেইটো কাৰণে পাপাই আৰু কাইলৈ দিনটো আছে আৰু তাৰপিছত খাব পাৰিব তেল। মইনো অকলে কি পকৰি খাম, নাখাওঁ আৰু বেলেগে কিবা চাহ খাব লাগিব বনাই। এয়া হ'ল ফৰিং, মায়ে পথাৰৰ পৰা ধুই অনা ফৰিং। আজি এটা ফৰিঙৰ চাটনি বনোৱা দেখুৱাম। মায়ে বোলে পথাৰত শিকি আহিছে দাৱনীৰ পৰা, মানে ফৰিং এটা চাটনি বনাব বোলে ধুনীয়াকৈ। ফৰিংখিনি পাখিকেইখন মানে আঁতৰাই ল'লোঁ, এয়া তাৰপৰা মই ট্ৰেখন গৰম হ'ল, এতিয়া মই দিম ফৰিংকেইটা, ফৰিংকেইজনী দি দিলোঁ, অলপ টাইম গৰম হ'বলৈ দিম এনেকৈ। এয়া হ'ল ফৰিং, মায়ে পথাৰৰ পৰা ধুই অনা ফৰিং। আজি এটা ফৰিঙৰ চাটনি বনোৱা দেখুৱাম। মায়ে বোলে পথাৰত শিকি আহিছে দাৱনীৰ পৰা, মানে ফৰিং এটা চাটনি বনাব বোলে ধুনীয়াকৈ। ফৰিংখিনি পাখিকেইখন মানে আঁতৰাই ল'লোঁ, এয়া তাৰপৰা মই ট্ৰেখন গৰম হ'ল, এতিয়া মই দিম ফৰিংকেইটা, ফৰিংকেইজনী দি দিলোঁ, অলপ টাইম গৰম হ'বলৈ দিম এনেকৈ। ফৰিঙৰ পৰা নিজে নিজে তেল অকণমান ওলায়, অকণমানো তেল দিয়া নাই, বহুত তেলেতীয়া হয় ফৰিংখিনি খাবলৈ। আৰু লাই শাকৰ ভাজিৰ লগত বহুতেই ভাল লাগে ফৰিং খাই, এদিন দেখুৱাম বাৰু লাই শাকৰ ভাজিৰ লগত ফৰিং বনাই খোৱা। ফৰিং ভজা হৈ গ'ল, এতিয়া মই চাটনি কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া চাওকচোন কিমান ধুনীয়াকৈ, বেছি টাইম নালাগে ফৰিংখিনি মানে ভাজোঁতে, অকণমান টাইমেই লাগে ফৰিংখিনি ভাজোঁতে, আৰু ফৰিঙৰ পৰা নিজে নিজে এটা তেল ওলাই যায়। নহৰু, আদা আৰু জলকীয়া
মান ধনিয়া পাত হ'লে বেছি ভাল, কিন্তু মান ধনিয়া আছে এতিয়া আন্ধা যিহেতু নানো। এতিয়া মই গ্লাছত দি দিম, গ্লাছত পিচিম, খুন্দিম মানে। আপোনালোকে বাৰু গ্লাছত খুন্দি কিবা কি চাটনি খায়নে? আমাৰ ঘৰত চলে। মিক্সিত পিচিলে যিটো সোৱাদ উঠে, খুন্দি খোৱাটো কিন্তু মজাটো বেলেগ। হ'বনে বা এইখিনি? এতিয়া বেলনা মাৰিয়ে খুন্দিম মানে। এতিয়া দিম আদা, জলকীয়া এটা দিওঁ ন? জলকীয়া এটা দুটা এনেই আনিছিলোঁ খুৱাম বুলি। এতিয়া দিম নহৰু, কি দিলোঁ আপোনালোকক ক'লোৱেই, নহৰু, আদা, জলকীয়া আৰু আপোনালোকে মান ধনিয়া থাকিলে মান ধনিয়া পাত দি দিব। এতিয়া মই এনেকৈ খুন্দিম। এয়া মোৰ খুন্দি হৈ গ'ল, কিমান ধুনীয়াকৈ খুন্দ খাই গ'ল আৰু খায়ো বহুত ভাল লাগে। ময়ো প্ৰথমবাৰ খাইছোঁ ফৰিঙৰ চাটনি, এনেকৈ খোৱা নাছিলোঁ আৰু মই কথাখিনি পিছত লগাই দিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে দেখা পায়। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।